নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। 13 জুলাইত অনুষ্ঠিত হৈ যোৱা ডিএলএড পেড এক্সামৰ কিছুমান প্ৰশ্নৰ মই এনসাৰ কিটো লৈ আহিছো আৰু যিমানখিনি পাৰো মই কুৱেশ্যন আনিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি তোমালোকৰ কিছুমান প্ৰশ্ন মনত আছে তেনেহলে তোমালোকে কমেন্টত জনাই দিব। প্ৰথম প্ৰশ্নটো অসমীয়া ভাষাৰ সৈতে ধ্ৰুপদী লাভ কৰা ভাষাটো হৈছে উত্তৰ বাংলা ভাষা। তোমালোকে কোনটো দিছিলা তোমালোকে মোক কমেন্টত জনাই দিবা। অসমীয়া ভাষাৰ লগতে বাংলা ভাষাটো দিছিলে আৰু প্ৰাকৃত ভাষাটো পাইছিলে আৰু ইয়াৰ লগত বাকি অপচন কি আছিলে মই সেইটো ইমান গুৰুত্ব দিয়া নাই বাৰু। যেটো নেকি শুদ্ধ উত্তৰ হয় সেইটো মই লৈ আহিছো বাংলা ভাষা। কুৱেশ্যনটো এ টু জেড এনেকুৱা নহব পাৰে কিন্তু সুধিছিল এইটোৱে। তোমালোকে কোনটো দিছিলা অকমান মনত পেলাই ফেলে মোক কমেন্টত জনাই দিব আৰু ইয়াৰ লগতে তোমালোকে কিমানখিনি এটেন্ড কৰিব পাৰিছা সেইখিনিও জনাই দিবা। দ্বিতীয় প্ৰশ্নটি হৈছে কোনখন ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ কপৌ ফুল পোৱা গৈছে। এইটো কুৱেশ্যন আহিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নতুন কপৌ ফুল পোৱা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। এইটো এটা কাৰেণ্ট এফেয়াৰ্স হয় আৰু যিসকলে এইটো পাৰিছা খুব ভাল কথা আৰু তোমালোকে কোনটো অপচন দিছিলা সেইটো মোক জনাই দিবা আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কিন্তু এইটো নতুন প্ৰজাতিৰ কপৌ ফুল দেই, নতুন প্ৰজাতিৰ কপৌ ফুল পোৱা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। এইটো কথা মনত ৰাখি ল'ব আৰু মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে যদি এনেকুৱা যিমানখিনি প্ৰশ্ন আছে কাৰেণ্ট এফেয়াৰৰ সেইখিনি যদি এটেন্ড কৰিব পাৰিছা তোমালোকৰ বহুত ভালৰ কথা। তৃতীয় প্ৰশ্নটো হৈছে নাটোৰ ফুল ফৰ্ম তোমালোকে কোনটো দিছিলা। ইয়াৰ নাটোৰ ফুল ফৰ্মটো হ'ব নৰ্থ আটলান্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন। ঠিক আছে, নৰ্থ আটলান্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন নাটোৰ ফুল ফৰ্ম। এইটো নাটোৰ ফুল ফৰ্মটো তোমালোকে কোনটো দিছিলা সেইটো কমেন্টত জনাই দিব আৰু তোমালোকে কিমানখিনি পাৰিছা এটেন্ড কৰিব। মই বাৰে বাৰে কৈছো কিমানখিনি পাৰিছা সেইখিনিৰ ওপৰত ডিপেণ্ড কৰিব আৰু তোমালোকে সেইটো মোক কমেন্টত জনাই দিবা। তোমালোকৰ এটা আইডিয়া আছে বা 50+ কৰিছো বা 40+ কৰিছো বা 70+ কৰিছো, কিবা এটা আইডিয়া আছে, সেই আইডিয়া লৈ তোমালোকে মোক কমেন্টত জনাই দিবা। আৰু মই এটা কথা কওঁ, নেক্সট ভিডিঅ'ত মই ইয়াৰ কাট অফৰ বিষয়ে এটা ভিডিঅ' লৈ আহিম, কিমান কাট অফ যাব পাৰে আৰু মই ইয়াত যিখিনি নেকি ইম্পৰ্টেণ্ট হয় মানে যিখিনি আমাৰ যিখিনি সহজ আছিল সেইখিনি মই প্ৰশ্ন লৈ আহিছোঁ। মই গোটেইখিনি লৈ অহা নাই বাৰু, যিমান মই কৈছোঁ যিমানখিনি মোৰ ক্ষমতা আছিল সেইখিনি মই প্ৰশ্ন লৈ আহিছোঁ আৰু বাকী প্ৰশ্নবোৰ যদি তোমালোকৰ মনত আছে তেনেহ'লে তোমালোকে কমেণ্টত জনাই দিব ধুনীয়াকৈ। যিমানখিনি পাৰে তোমালোকে 10টা পাৰা 5টা পাৰা যিমানখিনি কুৱেশ্যন পাৰা ইয়াতে তোমালোকে কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'ত কাট অফৰ লগতে তাৰ এনসাৰ কিটো লৈ আহিব পাৰিম। ঠিক আছে। চতুৰ্থ প্ৰশ্নটি হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা নদীখনৰ নাম কি। ইয়াত অপশ্যনত 4টা আছিল, মই সেই সঠিককৈ 4টা অপশ্যনটো ক'ব নোৱাৰিম বাৰু আৰু ইয়াৰ উত্তৰটো হৈছে ইয়াতে তোমালোকে বাছি ল'ব পৰা তোমালোকে কোনটো দিছিলা। লোহিত, দিবাং, সোৱণশিৰি, পাগলাদিয়া, মানস, ৰঙানৈ, সোণকোষ আৰু গাভৰু। এই কেইখন নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা নদীসমূহ হৈছে। ইয়াৰ কোনটো হয় মোক এইখিনি লগ এজনেহে দিছে বাৰু গোটেইখিনি প্ৰশ্ন। তেওঁ এইটো আচলতে পাৰা নাছিলে বাৰু, মই তোমালোকক কৈ দিছোঁ ইয়াৰ উত্তৰকেইটা ইয়াৰ ভিতৰত হ'ব। তোমালোকৰ অপশ্যনত কোনটো আছিলে সেইটো তোমালোকে ইয়াত চাই ল'ব পাৰিবা তোমালোকে কোনটো দিছিলা। তোমালোকৰ অকণমান মনত আছে নহয় কোনটো, বা লোহিত আছিল নেকি, দিবাং আছিল নেকি, সোৱণশিৰি আছিল নেকি, পাগলাদিয়া আছিল নেকি, মানস আছিল নেকি, ৰঙানৈ আছিল নেকি, সোৱণকোষ আছিল নেকি আৰু গাভৰু আছিল নেকি। যিটো আছিলে বাৰু সেইটো তোমালোকে গম পাইছা। সেইটো যদি অপশ্যনটো চিলেক্ট কৰিছা ইয়াৰ ভিতৰত তোমালোকে এতিয়া মিলাই ল'ব পাৰিবা ইয়াৰ কোনটো মানে তোমালোকে দিছিলা ইয়াৰ ভিতৰত বা অপশ্যনত কোনটো আছিল। নে সোৱণশিৰি আছিলে নেকি, নে
লোহিত আছিলে নেকি নে দিবাং আছিলে নেকি এইকেইটা ওপৰত তোমালোকৰ উত্তৰটো আছে আৰু তাতে অপশ্যনত যেহেতু 4টা অপশ্যন দিছিলে এটাই দিবতো শুদ্ধ উত্তৰটো সেই এটাৰটো ইয়াৰ পৰা কোনটো হয় তোমালোকে বাছি ল'ব পাৰিবা এতিয়া বা মনত যেটো আছিল হেতু ইয়াত চাই ললে তোমালোকৰ পুনৰাই মনত আহি যাব যে এইটো দিছিলো তেনেকুৱাকে পাৰিব আৰু তোমালোকৰ এইটো যদি শুদ্ধ কৰিব পাৰিছা খুব ভালৰ কথা এটো কিন্তু ইমান টাফ কোৱেশ্চন নাছিলে বাৰু এইটো মই গুটেইখিনি কোৱা নাই যে টাফ অহা নাই বুলি আহিছে কিন্তু এতিয়া এই যিখিনি কোৱেশ্চন লৈছো মই নৰমাল যিখিনি টাফও নহয় বা ইমান ইজিও নহয় সেইখিনি কোৱেশ্চন মই গুটেইখিনি লৈ আহিছো বাৰু যিমানখিনি টাফ আৰু নৰমাল বা ইজি নহয় সেইখিনি লৈ আহিছো এইটো 5 নম্বৰৰ কোৱেশ্চন হয় দেই এইটো মোৰ যিটো সিৰিয়াল নাম্বাৰটো পুলিছে বাৰু ভাৰতৰ মুৰব্বী জন কোন হয়তো এনেকে সঠিককৈ প্ৰশ্নটো নাছিলে বা অলপমান দীঘলীয়া আছিল জানো হয়তো কৈছো মই যেহেতু যেনেকৈ প্ৰশ্ন আছিল তেনেকৈ প্ৰশ্নটো বনাব নোৱাৰি হয় নে নহয় এনেকুৱা এটা প্ৰশ্ন আহিছিলে তোমালোকে অলপ ধৰিব পাৰিছা ভাৰতৰ মুৰব্বী জন কোন এনেকা সুধিছিলে ইয়াৰ সঠিক উত্তৰটো হ'ব ৰাষ্ট্ৰপতি প্ৰেসিডেন্ট ইয়াৰ সঠিক উত্তৰটো হ'ব প্ৰেসিডেন্ট ভাৰতৰ যিজন মুৰব্বী হিচাপে জনা যায় এটো ৰাষ্ট্ৰপতি তেখেতৰ দ্বাৰাই ভাৰতখন বহুতো তেখেতৰ নিয়ম নীতি বা ৰুল ৰেগুলেশনৰ ওপৰত চলে হয়নে তাৰ পিছতহে আমাৰ প্ৰধানমন্ত্ৰী প্ৰথমতে ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি তাৰ পিছতহে আমাৰ প্ৰধানমন্ত্ৰী ঠিক আছে সেইখিনি তোমালোকে চাই লবা আৰু নতুনকৈ যদি এতিয়া কিবা এনেকুৱা ধৰণৰ প্ৰশ্নৰ ওপৰত কিবা লাগে মোক কমেন্টত জনাই দিবা এইটো কোনটো অপচন দিছিলা তোমালোকে মোক কমেন্ট কৰি জনাই দিব পাৰিবা নেক্সট নীতি আয়োগৰ অধ্যক্ষ কোন নীতি আয়োগৰ অধ্যক্ষ কোন ইয়াৰ সঠিক উত্তৰটো হ'ব প্ৰধানমন্ত্ৰী তাতে অপচনত আছিল জানো হয়তো ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী বা এনেকুৱা আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ 2015 চনত এই নীতি আয়োগটো নতুনকৈ গঠন কৰা হৈছিল ইয়াৰ নীতি আয়োগৰ আগত কোনটো নীতি আয়োগৰ ঠাইত কি আছিল আগতে হেতু তোমালোকে মোক কমেন্টত জনাই দিবা আৰু ইয়াৰ অপচনটো কোনটো দিছা হেতু মোক কমেন্টত জনাই দিবা নেক্সট প্ৰশ্নটি হৈছে মাটিৰ উপাদান কেইবিধ হয়তো প্ৰশ্নটো এনেকে ছুটি নাছিলেও বা অকমান দীঘলীয়াকৈ দিছিল কিন্তু সুধিছিলে এইটোৱে যে মাটিৰ উপাদান কেইবিধ হয়নে ইয়াৰ সঠিক উত্তৰটো হ'ব মাটিৰ উপাদান 4 বিধ ইয়াত অপচনত আছিল হয়তো 2 3 4 5 এনেকে আছিল ইয়াৰ সঠিক উত্তৰটো হ'ব 4 কি খনিজ পদাৰ্থ জৈৱ পদাৰ্থ পানী আৰু বায়ু আৰু কিছুমানে যদি ভাবিছা হয়তো মাটিৰ এটা আছে কোৱেশ্চন মাটিৰ গুণাগুণ হেতু পলখুৱা খাৰুৱা আৰু বুকা মাটি এনেকে আছিল হেতু তিনিটা হল হয় কিন্তু হেতু সুধা নাই উপাদানহে সুধিছে আমাক তাৰ গুণটো সুধা নাই ইয়াৰ উপাদানটো সুধিছে আমাক খনিজ পদাৰ্থ জৈৱ পদাৰ্থ পানী আৰু বায়ু নেক্সট কোৱেশ্চনটি হৈছে গ্ৰীণ হাউজৰ তলৰ কোনটো বেয়া প্ৰভাৱ নকৰে ঠিক এ টু জেড কোৱেশ্চনটো হয়তো এনেকৈ নাছিলে কিন্তু গ্ৰীণ হাউজৰ তলৰ কোনটো এনেকুৱা ক্ষতি নকৰে বা এনেকুৱা কিবা এটা আছিল প্ৰশ্নটো কিন্তু সঠিক উত্তৰটো হ'ব অক্সিজেন হয়তো তাতে নাইট্ৰেট অক্সাইড দিছিলে হয়তো কাৰ্বন ডাই অক্সাইড দিছিলে তেনেকুৱা অপচন থাকিব পাৰে যেহেতু মোক এইখিনি এজন লগেহে দিছে গুটেইখিনি বাৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অক্সিজেনটো শুদ্ধ উত্তৰ হয় দেই নেক্সট কোৱেশ্চনটি হৈছে ডেন্টিছে কি দাপোন ব্যৱহাৰ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কনকেভ মিৰৰ ডক্টৰ এজনে বা ডেন্টিছে ব্যৱহাৰ কৰে যিটো নেকি আমাৰ দাঁতটো চাবৰ কাৰণে যিটো নেকি দাঁতৰ গুৰিত বা কিছুমান যিকোনো দাঁতৰ সমস্যাৰ কাৰণে দেই ডেন্টিছে এই কনকেভ মিৰৰটো ব্যৱহাৰ কৰে তোমালোকৰ পৰামৰ্শৰ পৰা এটা জানিব বিচাৰিছো যে তোমালোকে ভাবা নেকি গুটেইখিনি সিলেবাসৰ পৰাই দিছে বুলি নে সিলেবাস আউট দিছে নে সিলেবাসৰ পৰাই দিছে হেইটো মোক তোমালোকে কমেন্টত জনাই দিবাচোন কোনটো ভাবিছা তোমালোকে ময়ো যেটো বহুখিনি চাইছো এতিয়া বৰ্তমান যিমানখিনি পাইছো মই তোমালোকক কম পিছত তোমালোকৰ আগতে তোমালোকৰ ৰাইটটো লাগে বা তোমালোকৰ পৰা উত্তৰটো লাগে নে সিলেবাস আউট দিছে নে সিলেবাসৰ ভিতৰৰ পৰাই দিছে বা সিলেবাসটো গোটেই সম্পূৰ্ণ মিলা নাই কোনটো হ'ব তোমালোকে মোক কমেন্টত জনাই দিবচোন
নেক্সট কুৱেশ্যনটো ভূমিকম্প জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় উত্তৰ সিসমোগ্ৰাফ ইয়াত হয়তো সঠিক উত্তৰটো এইটোৱে দেই কিন্তু সঠিক উত্তৰটো যিকোনো ভূমিকম্প জুখিবলৈ এনেকুৱা এটা মে বি এনেকুৱা কুৱেশ্যন এটা আহিছিলে কিন্তু কুৱেশ্যনটো হয়তো এ টু জেড এইটো নহ'ব পাৰে কিন্তু ইয়াৰ উত্তৰটো এইটোৱে সিসমোগ্ৰাফ এনেকুৱা এটা সুধিছিলে মে বি আৰু এটা কথা তোমালোকৰ পৰা জানিব বিচাৰিছোঁ তোমালোকৰ মতে কুৱেশ্যন পেপাৰখন যোৱা বছৰতকৈ এইবাৰ টাফ নে ইজি তোমালোকে ক'বচোন তোমালোকৰ পৰা এটা ৰায় ল'ব লাগিব যেহেতু মই নেক্সট ভিডিঅ'ত এটা কাট অফৰ ভিডিঅ' এটা এনালাইজ কৰিমতো যেহেতু মই এটা তোমালোকৰ লৈ আহিম কাট অফৰ বিষয়ে মই আজিয়ে বহুখিনি কথা জানিম বা যিসকলে দিছে তেওঁলোকৰ পৰা মই পৰামৰ্শটো ল'ম বাৰু সেইখিনিৰ ওপৰত মই নেক্সট ভিডিঅ'টো কাট অফৰ ওপৰত লৈ আহিম তোমালোকে সেইটো কমেণ্টখিনি জনাই দিব কিমানখিনি টাফ নে ইজি আহিছিলে নেক্সট কুৱেশ্যনটি হৈছে ৰিজনিঙৰ ঠিক আছে ৰিজনিঙত এইটো কুৱেশ্যন আহিছিলে বাৰু 6 12 36 144 720 ইয়াৰ সঠিক উত্তৰটো হ'ব 4320 4320 ইয়াৰ সঠিক উত্তৰটো কেনেকৈ হ'ল তোমালোকক মই কৈ দিছোঁ আৰু তোমালোকে কেনেকৈ কৰিছা বা কোনটো কৰিছা এইটো ইয়াৰ সঠিক উত্তৰটো 4320 হয় মোক তোমালোকে কোনটো দিছিলা অপশ্যনটো সেইটো জনাই দিব যেতিয়া আমি 720 6 দি পূৰণ কৰি দিম তেতিয়া কি হ'ব 4320 এই গোটেইখিনি একে নিয়ম হয় গোটেইখিনি সেই বুলি গোটেইখিনি 6 দি পূৰণ কৰা নাই 6 গুণ 6 6 দুগুণ 12 12 3 গুণ 36 36 4 গুণ ইমানখিনি হয় 144 ঠিক আছে মই তোমালোক কৈ দিছোঁ নেক্সট কুৱেশ্যনটি হৈছে তোমালোকক মই অসমীয়াত কৈ দিছোঁ ইয়াতে ইংৰাজীত দি থৈ দিছোঁ বাৰু প্ৰথম আছিলে হয়তো কুৱেশ্যনটো তোমালোকৰ মোৰ লগৰজনে কোৱাৰ মতে পূবৰ ফালে 5 কিলোমিটাৰ গৈছিলে নেক্সট তেওঁৱে বাওঁফালে ঘূৰি ফালে 12 কিলোমিটাৰ গ'ল আকৌ সোঁফালে 5 কিলোমিটাৰ গ'ল আকৌ সোঁফালে 12 কিলোমিটাৰ গ'ল তেনেকৈ আমাৰ ডিষ্টেঞ্চটো দুই কাষে 12 থাকিব আৰু প্ৰথম যিটোৰ পৰা ষ্টাৰ্ট কৰিছিলে এইটো 5 আৰু ওপৰত যিটো দুই কাষে যিটো মাজত থাকিব 5 সেই 5ৰ পোনে পোনে 5টো হ'ব যেহেতু 2 5 যোগ হয় আমাৰ 10 হয় আৰু তোমালোকক মই এইটো দেখাই দিব লাগিছিলে কিন্তু এতিয়া মোৰ বৰ্তু সমস্যা হৈ আছে সেইকাৰণে নোৱাৰো আৰু মই তোমালোকক কৈ দিছোঁ ইয়াৰ সঠিক উত্তৰ হ'ব 10 আৰু যিসকলে এইটো টুক্কা মাৰিছিলে বাৰু বা ৰিজনিং যিসকলে জনা নাছিলে বা নাজানে তেওঁলোকে যদি টুক্কা মাৰিছা 10টো তোমালোকৰ শুদ্ধ উত্তৰ হয় দেই 10টো কৈ দিছোঁ আৰু যদি তোমালোকে বা কিছুমানে জানি ফেলাই এইটো কৰিছা তেও তোমালোকৰ শুদ্ধ উত্তৰ হৈছে 10টো হ'ব শুদ্ধ উত্তৰ আৰু এটি কুৱেশ্যন তোমালোকৰ মেথছৰ পৰা আহিছিলে হয় সৰি ৰিজনিংতে আহিছিলে বাৰু এইটো মেথছৰ নহয় মেথছৰটো পিছতহে আনিছোঁ মই ইয়াৰ নেক্সট হ'ব মেথছটো এতিয়া তোমালোকৰ আছিলে এইটো ঊৰ্ধ্বক্ৰমত সজোৱা বা সৰুৰ ডিসেন্ডিং এসেন্ডিং ইয়াত তোমালোকক কৰিব দিছিলে ডিসেন্ডিং মানে হ'ল ডাঙৰৰ পৰা সৰুলৈ আৰু এসেন্ডিং মানে সৰুৰ পৰা ডাঙৰলৈ ইয়াত ডিসেন্ডিংটো হ'ব 23/7 19/7 17/7 15/7 বা মই তোমালোকক কৈ দিছোঁ এনেকুৱা হয়তো গোটেইখিনি নিমিলিব পাৰে মই যিখিনি আনিছোঁ কিন্তু তোমালোকৰ ইয়াৰ সঠিক উত্তৰটো হ'ব সৰুৰ পৰা ডাঙৰৰ কৰাটো নহয় সেইটো হ'ল এসেন্ডিং আৰু ডিসেন্ডিং তোমালোকৰ ইয়াত হৈছে ডিসেন্ডিং অৰ্ডাৰটো হৈছে ডাঙৰৰ পৰা সৰু কৰাটো এইটো নেক্সট কুৱেশ্যনটি হৈছে মেথছৰ পৰা এটাই কুৱেশ্যন লৈ আহিছোঁ আৰু বাকিখিনি তোমালোকে যদি দিয়া তেনেহ'লে মই বাকিখিনি লৈ আহিব পাৰিম তোমালোকৰ যি কুৱেশ্যন মনত আছে তোমালোকে কমেণ্ট কৰি জনাই দিব মোক আৰু মই নেক্সট কুৱেশ্যন এনসাৰ কি লৈ আহিব পাৰিম সেই কুৱেশ্যনখিনিৰ ওপৰত নেক্সট ভিডিঅ'ত ঠিক আছে এই লাষ্ট ইয়াৰ মেথছৰ কুৱেশ্যনটো হৈছে 2 স্কোয়াৰ ইনটু 3 ইনটু 4 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 12 তোমালোকে কোনটো দিছা সেইটো মোক জনাই দিব আৰু বাৰে বাৰে কৈছোঁ তোমালোকে কমেণ্টখিনিত জনাই দিব কি কুৱেশ্যন তোমালোকৰ মনত আছে সেইখিনিৰ ওপৰত মই এটা কাট অফ বনাব পাৰিম তেতিয়াহ'লেহে তোমালোকৰ কিমান টাফ আৰু কিমান ইজি আহিছিলে কুৱেশ্যন পেপাৰখন তেতিয়াহে গম পাম আৰু তোমালোকে এটাই কথা মোক জনাব তোমালোকে সহজ পাইছানে কঠিন পাইছা প্ৰশ্ন পেপাৰখন সেইটো মোক জনাই দিব তোমালোকৰ পৰা মুখৰ পৰা মই জানিব বিচাৰিম তেতিয়াহে মই ইয়াৰ কাট অফটো A to Z ওলাব পাৰিম আৰু যোৱা বৰ্ষত কিমানখিনি কাট অফ পাইছিলে মই সেইখিনিৰ আধাৰত গোটেইখিনি বা সেইখিনিৰ ওপৰত নিৰ্ণয় কৰি মই কাট অফটো এইবাৰ তোমালোকক
ভিডিঅ'টো বনাই পেলাই ডিক্লেয়াৰ কৰি দিব পাৰিম ইমানখিনি কাটঅফ আহিব পাৰিব বুলি ঠিক তেনেদৰে মই নেক্সট ভিডিঅ'ত কাটঅফৰ বিষয়ে দিম আৰু তোমালোকে যদি ভিডিঅ' ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু যদি মোৰ ভিডিঅ'বোৰ তোমালোকে প্ৰথমবাৰ চাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু লগতে সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো যাতে বা মই এনেকুৱা ভিডিঅ' তোমালোকে দিলে পোৱা আৰু ইয়াৰ গোটেইখিনি ডিএলএডৰ যিমানখিনি এটা নটিচ দিব তেওঁলোকে এছচিআৰটিৰ ফালৰ পৰা সেইখিনি মই তোমালোকক ভিডিঅ' আকাৰে দি থাকিম আৰু নটিফিকেশ্যনবোৰ পাবাই তোমালোকে যদিহে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা আৰু যিমানখিনি ভাল হৈছে তোমালোকে মোক জনাই দিবা কিমানখিনি এটেণ্ড কৰিব পাৰিছা আৰু কুৱেশ্যনবোৰো দিবলৈ নাপাহৰিব ধন্যবাদ শেষত আৰু এটা কথা কৈ যাওঁ তোমালোকক যদিহে তোমালোকে মোৰ টেলিগ্ৰাম চেনেলৰ পৰাই মোক টেষ্ট দিবলৈ বিচাৰিছা তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেলত তোমালোকে জইন হ'ব লাগিব মই টেলিগ্ৰাম চেনেলটোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম আৰু মই স্ক্ৰীনত দি দিম QR কোডটো ইয়াৰ পৰাও তোমালোকে জইন হ'ব পাৰিবা ধন্যবাদ